মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। ইতিমধ্যে ভাৰতৰ তথ্য সংকলন এই কিতাপখনৰ পৰা তোমালোকলৈ মই ভিডিঅ'সমূহ আগবঢ়াই আছোঁ। তোমালোকে ক্ৰমান্বয়ে ভিডিঅ'সমূহ চাই যাবা, কিয়নো যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট বুলি ভাবিয়ে তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোকে চাই যোৱাচোন। ইতিমধ্যে তোমালোকলৈ মই 68টা কুৱেশ্যন আগবঢ়ালোঁ, কুৱেশ্যন এনচাৰ। আজি 69ৰ পৰা আছে। চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? 1921 চনত। স্বামী ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্যজনৰ নাম আছিল স্বামী বিবেকানন্দ। তলৰ কোনটো সংশোধনৰ দ্বাৰা 3 খলপীয়া পঞ্চায়ত ৰাজ ব্যৱস্থা প্ৰচলন কৰা হৈছিল? 73তম। সত্যমেৱ জয়তে শব্দটিৰ উৎসস্থান কি? হৈছে উপনিষদ। ভাৰতত স্থানীয় স্বায়ত্তশাসনৰ পিতৃ বুলি কাক জনা যায়? মহাত্মা গান্ধী। আৰু এটা আমি পালোঁ, ভাৰতত স্থানীয় স্বায়ত্তশাসনৰ পিতৃ বুলি জনা যায়। ভাৰতৰ সংবিধান সভাৰ প্ৰথমগৰাকী অধ্যক্ষৰ নাম হ'ল সচিদানন্দ সিনহা। ভাৰতত সৰ্বোচ্চ অসামৰিক বঁটাটো কি আছিলে? ভাৰত ৰত্ন। নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয়? সাগৰত চেন্নাই, কোচিন, মুম্বাই হয়, বাংগালোৰ নহয়। ADRE Grade 4 2022 এই কুৱেশ্যনটো আহিছিলে। ডিচেম্বৰ সংবৎসৰ বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিলে? এইটো আহিছিলে ADRE Grade 4ত ৰতন টাটাক। ভাৰতবৰ্ষত সৰ্বপ্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিলে? 1952 চনত। নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে? ADRE Grade 4ত এইটো আহিছিলে ডিৰাক। কোন দুখন নগৰৰ মাজত নৰনাৰায়ণৰ সেতু অৱস্থিত? এইটো আহিছিলে Grade 4ত 2022। যোগীঘোপা আৰু পঞ্চৰত্ন। প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিলে? এইটো আহিছিলে ৰাকেশ শৰ্মা। এইকেইটা গোটেইকেইটা ইম্পৰ্টেণ্টেই হয়। নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন ক'ত অৱস্থিত? মেঘালয়। অসম একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ জলৰাশিটি হৈছে দীপৰ বিল। দেৱদাস নামৰ উপন্যাসখনৰ লেখক কোন হয়? এইটো হেল্থত আহিছিলে শৰৎচন্দ্ৰ চট্টোপাধ্যায়। তাৰপিছত আছে কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জাংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত? এইটো আছিলে ভাইৰেংটে। তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয় বুলি কৈছে? কৃষ্ণাখন নহয়, যমুনা, ৰবি আৰু কোশী হ'ল উত্তৰ ভাৰতৰ। বাকীকেইখন উত্তৰ ভাৰতৰ, কৃষ্ণাখন নহয়। এইখিনিয়ে আছিলে তোমালোকলৈ ভিডিঅ'টো মই আগবঢ়ালোঁ। ইয়াৰ পাছত মই ভূগোলৰ পাৰ্ট 2 আগবঢ়াম। তোমালোকে মোৰ ভিডিঅ'সমূহ ক্ৰমান্বয়ে চাই যাবা। তোমালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। ইমানতে সামৰিছোঁ। ধন্যবাদ।